নমস্কাৰ বন্ধু বান্ধৱীসকল কোপন টিপছ ইউটিউব চেনেলৰ পৰা আপোনাৰ সকলোলৈ স্বাগতম। বন্ধুসকল, আজি মই আলোচনা কৰিম আপোনাৰ অৰুণোদয় স্কিম, যিটো আমাৰ অসম চৰকাৰে বাজেটত ঘোষণা কৰিছিলে, সেইটোৰ পে'মেণ্ট ডিটেইলছৰ বিষয়ে। আমাৰ বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছিল যে 22 নৱেম্বৰ তাৰিখে আপোনাৰ অৰুণোদয় স্কিমৰ ফাৰ্ষ্ট পে'মেণ্ট দিয়া হ'ব। গতিকে যিসকলে এইটো পে'মেণ্ট পালে নে নাপালে এইটো চেক কৰিবলৈ মই আজি এই ভিডিঅ'টো বনাইছোঁ। গতিকে বন্ধুসকল, স্কিপ নকৰাকৈ সম্পূৰ্ণলৈ মোৰ ভিডিঅ'টো চাওক। আৰু যদি বন্ধুসকল এই ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু বন্ধুসকল মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল, মই এতিয়া ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে কেনেকৈ চাৰ্চ কৰি ল'ব আপোনাৰ অৰুণোদয় স্কিমৰ পইচাটো আপোনালোকে পাইছেনে নাই। এইটো চাৰ্চ কৰিবলৈ হ'লে বন্ধুসকল আপোনালোকে প্ৰথম চাৰ্চ কৰিব লাগিব PMFS। এইটো আপোনালোকে গুগলত চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পিছত বন্ধুসকল ইয়াত বহুত কেইটামান অপশ্যন আহিব। মই কোনটো চিলেক্ট কৰিব লাগে সেইটো দেখুৱাই আছোঁ। ইয়াত বন্ধুসকল আপোনালোকৰ চৰকাৰীভাৱে যিবোৰ সকলোবোৰ পে'মেণ্ট সবিশেষ আমি ইয়াত জানিব পাৰি। ইয়াত যেনেকৈ আছে পাব্লিকেশ্যন তলত এতিয়া দেখুৱাই দিয়া আছে ন' ইয়ৰ পে'মেণ্টছ অৰ ট্ৰেক NSP পে'মেণ্টছ। আপোনালোকে প্ৰথমতে যদি আপোনাৰ তলত স্কলাৰশ্বিপৰ পে'মেণ্ট হয় তেনেহ'লে আপোনালোকে ট্ৰেক NSP পে'মেণ্টত ক্লিক কৰিব, আৰু যদি বেলেগ অৰ্থাৎ বাকী সকলোবিলাক পে'মেণ্টৰ বাবে আপোনালোকক প্ৰথমতে ন' ইয়ৰ পে'মেণ্টছত ক্লিক কৰিব লাগিব। গতিকে মই সেইটোত ক্লিক কৰি দিলোঁ, ন' ইয়ৰ পে'মেণ্টছ। দিয়াৰ পিছত বন্ধুসকল ইয়াত বিচাৰিছে আপোনাৰ যিটো একাউণ্টত আপোনাৰ পে'মেণ্ট হ'ব লাগে, অৰ্থাৎ আপুনি যিটো একাউণ্ট দি এপ্লাই কৰিছে সেইটো একাউণ্টৰ সবিশেষ দিব লাগিব। দিয়াৰ পিছত আপুনি তলত চাব পাৰিম পইচাখিনি সোমাইছে নে নাই। বন্ধুসকল প্ৰথমতে ইয়াত আপুনি বেংক নেমটো দি দিব। বেংক নেম যিহেতু মোৰ ইউকো বেংক হয়, গতিকে মই ইউকো বেংক দি দিলোঁ। ইউকো বেংক টাইপ কৰাৰ পাছত তলত ইয়াত চিলেকশ্যনত আহি যাব, আপোনালোকে এইটোত ক্লিক কৰি দিব লাগিব, ইউকো বেংক। তাৰপিছত ইয়াত একাউণ্ট নম্বৰ খুজিছে, একাউণ্ট নম্বৰটো দি দিলোঁ। সেই আকৌ তলত এনেদৰে একাউণ্ট নম্বৰ বিচাৰিছে, এইটো দি দিলোঁ। দিয়াৰ পিছত ইয়াত এটা কেপচা কোড দিছে। কেপচা কোডখিনি হ'ল মোৰ E36, তাৰপৰা কি দিছে E10। হয়, মই একাউণ্ট নম্বৰখিনি বহাই দিছোঁ আৰু ইয়াত কেপচা কোডখিনি বহাই দিছোঁ। তাৰপিছত দিয়া হ'ল চাৰ্চ। দিয়াৰ পিছত বন্ধুসকল মোৰ একাউণ্টত যদি চৰকাৰীভাৱে কিবা পইচা সোমাইছে তেনেহ'লে তলত ইয়াত ডিটেইলছখিনি দিয়া থাকিব, আৰু যদি পইচা সোমোৱা নাই তেনেহ'লে ইয়াত একো ডিটেইলছ নাহে। আৰু যদি একাউণ্ট নম্বৰ ভুল হৈ থাকে তেনেহ'লে ভালকৈ একাউণ্ট নম্বৰটো বহাই দিব। দিয়াৰ পিছত আপোনালোকৰ অৰুণোদয় স্কিমৰ পে'মেণ্টখিনি হৈছে নেকি আপোনালোকে ইয়াত সুন্দৰকৈ চাব পাৰিব। তো বন্ধুসকল আজিৰ মোৰ ভিডিঅ' এইখিনিয়ে। আৰু বন্ধুসকল মোৰ চেনেলটো যদি আপোনালোকক ভাল লাগি থাকে তেনেহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফেচবুক পেজটো লাইক কৰি দি দিব।